এটা দুটা নহয় মুঠ 3টা সন্তান জন্ম দিলে এগৰাকী পশুতীয়ে। লখিমপুৰৰ অৱনীশ হাস্পতালত এগৰাকী মহিলাই জন্ম দিলে 3টি পুত্ৰ সন্তান। লখিমপুৰৰ চাপৰি গাঁৱৰ ফৰিদা বেগম নামৰ মহিলাগৰাকীয়ে চাৰ্জাৰিঙৰ জৰিয়তে জন্ম দিলে 3 ল'ৰা সন্তান। জমিন আলীৰ পত্নী ফৰিদা বেগম নামৰ মহিলাগৰাকী প্ৰসৱ বেদনা হোৱাত লখিমপুৰ নগৰ অৱনীশ হাস্পতালত ভৰ্তি কৰায় আৰু তাৰ পাছত 3টা সন্তান প্ৰসৱ কৰে। 24 বছৰীয়া মহিলাগৰাকী ইয়াৰ আগতে আছিল এটা পুত্ৰ সন্তান আৰু এতিয়া 3টিৰ সৈতে হ'লগৈ 4টি সন্তান। এতিয়া বৰ্তমান টকা পইচাটো আমাৰ দুখীয়া মানুহ, আমাৰ টকা পইচা নাই। এই ধাৰ ঋণ কৰি পিনে 50,000 টকা ইয়াত জমা দিয়া হ'ল। এইটো কেছত এতিয়া কৈছে 3-4 লাখ টকামান লাগিব বুলি। এতিয়া আমাৰ আৰ্থিক সাহায্য অসুবিধা হৈছে, এতিয়া পইচা পাতি নাই। কোনোবাই যদি এনেকৈ বিশেষ সাহায্য দিয়ে তেতিয়া আমি অকণমান হেৰি হ'ম আৰু সুখী হ'ম। 4:30 বজাত গধূলি। কেইটা হৈছে? বাচ্চা হৈছে 3টা হৈছে, ল'ৰা হৈছে 3টা ল'ৰা। এতিয়া বাচ্চাকেইটা আহিছে। মাকো সুস্থ আছে, কোনো অসুবিধা নাই। আমি অলপতো আনকমন, মানে আপোনাৰ ধৰক 1000-2000ৰ ভিতৰত এটা সেনেকুৱা দেখা যায়। IVF যিবিলাক ষ্টিমুলেটেড কেছ, ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যনৰ কাৰণে হাইপাৰ ষ্টিমুলেশ্যন কৰা হয়, তেনেকুৱা কেছবিলাকত ট্ৰিপলেট, কোৱাড্ৰিপ্লেট এনেকুৱা দেখা যায়। 3টাই ল'ৰা। 3টাই ল'ৰা। কিমান সময়ত হৈছে কালি? কালি একজেক্ট টাইমটো মোৰ মনত নাই, তথাপিও ধৰক